Hey guys, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ আগত আৰু জন্মাষ্টমীৰ কাৰণে আমি মই আৰু মোৰ লগৰ এজনী আৰু তাইৰ লগত আৰু দুজন থাকিব এনেকৈ আমি মন্দিৰলৈ যাম বুলি ভাবিছোঁ। কোনটো মন্দিৰলৈ যাওঁ আৰু কি কৰোঁ আমাৰ লগত চাই থাকিব। মই ঘৰৰ পৰা এতিয়া ওলালোঁ, এতিয়া ঘৰৰ পৰা যাই থাকিম। সিহঁতৰ ৰাস্তা ৰখি আছিলোঁ মোৰ কাৰণে। তাৰপিছত এতিয়া মই অলপ টাইম ৰখিব লাগিব, কিবা কাৰণত আকৌ ঘৰত যাবলগীয়া হ'ল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাস্কখন মাৰা নাই আৰু বৰষুণো পেলাইছে খিচখিচকৈ, সেইটো কাৰণে ৰখি দিলোঁ অকণমান। তাই মোক সদায় কয় মোৰ লগত বোলে ভিডিঅ' বনাই। বৰষুণ এৰাৰ পাছত এতিয়া আমি আকৌ আহিলোঁ আৰু এতিয়া বৰষুণটো কমিছে, আকৌ অলপ অলপ ৰ'দো দিছে। এতিয়া আমি আহি আছোঁ আৰু অলপ দেৰিকৈ আমি পাই যাম, পাওঁ হৈছোঁ আৰু আহি আছোঁ এতিয়া আৰু। বৰষুণ পেলোৱাৰ কাৰণে কেমেৰাত একদম পানী পৰি গ'ল। পৰাৰ পিছত এতিয়া এইখিনি ব্লাৰ হৈ গৈছে, এতিয়া পিকচাৰটো ইমান ভাল নহ'ব আৰু। আহি পাই গ'লোঁ। মন্দিৰৰ গেট ঢেৰ মানুহ আছে আজি। ইয়াতে চব প্ৰাকৃতিক সৌন্দৰ্য আৰু আপোনালোকে আহিব পাৰে, কি ধুনীয়া জেগা হয়, আপোনালোকে চাব পাৰে। চাব পাৰে আপোনালোকে চাব পাৰে। আজি বনালো আৰু এইবিলাকত ভিডিঅ' এটা। এনেকৈ যাব পাৰি, এইবিলাক ধুনীয়া ধুনীয়াকৈ গছবিলাক ৰুই থৈ দিছে। পৰিৱেশটো ইমান ধুনীয়া, চাওঁ কেনেকৈ আছে। ভিতৰত সোমাই আহিলোঁ। আহি কাৰণে পূৰা বৰষুণে পাই গ'লোঁ না। এতিয়া আমি নেক্সট ইয়াতে সেৱা ল'ম। আৰু মেইন বস্তুটো হয় ইয়াতে আছে, এইটো হৈছে বাথৌ মন্দিৰৰ মেইন। এনেকৈ চাৰিওফালে এনেকৈ দিয়া আছে ৱাল।
আৰু এজনী চেলফি উঠা লাগছে এতিয়া ভগৱানৰ ওচৰত অলপ ধূপ চাকি জ্বলাই সেৱা ল'লোঁ আমি এতিয়া যাওঁ ফটো চটো কেইখনমান উঠোঁ আপোনালোকো আহিব কেতিয়াবা ভাল লাগিছে মন্দিৰটো আহি কেনে ধুনীয়া হয় আৰু বাহিৰৰ ঠাইলৈও বহুত ধুনীয়া কিন্তু এতিয়া বৰষুণ দি আছেতো আমি যাব পৰা নাই এতিয়া আমি ভিতৰতে কোনোমতেহে আহি পালোঁ আহি পাই কেনে যি সোমাইছোঁ আৰু এতিয়া ওলাবই পৰা নাই বাহিৰৰ পৰিৱেশ কেনেকুৱা আপোনালোকক দেখাবই আছে চাই থাকিব আমাৰ লগত গোটেই ভিডিঅ'টো আৰু বাথৌ মন্দিৰত যোন যোন আহি পোৱা নাই আজি ভিডিঅ'টোৰ যোগেদি দেখা হ'ব আমি এতিয়া মন্দিৰৰ ভিতৰত বহি আছোঁ মন্দিৰৰ ভিতৰৰ পৰা ওলাই যাব পৰা নাই বৰষুণ কমিলে ওলাই যাম আৰু এতিয়া বহি আছোঁ অলপ সময় কাষত থকা দুটা মানুহে হাই দি দিছে এয়া পুখুৰীৰ পাৰৰ চাৰিওফালে ইয়াতে বহি আছো ঘৰটোত বৰষুণ দি আছে এক চাও আৰু এইবিলাক এইটো ইমান ধুনীয়া এইফালে ৰাস্তা থাকিলে আমি যাবই নহ'ল এদিকে আমি যাব নহ'ল পৰিৱেশটো ইমানে ধুনীয়া মানে যাবই মন যোৱা নাই ঘৰত ভালে লাগছে না সেইকাৰণে ভাল লাগছে চবফালে সেউজীয়া সেউজীয়া অলপ ফটো উঠিলোঁ আৰু এইবিলাক আজি কিমান মানুহ আছে ইহঁতে এইকেইটা ছোৱালীও পুৰা ভিডিঅ' বনাই আছে বাইদেউকেইটাই ভিডিঅ' মানে নহয় চৰি ফটো উঠিছে এইটো মন্দিৰটো ইমান ধুনীয়া ধুনীয়া ফুল চবফালে আৰু এয়া মেইন গেটৰ পৰা সোমাই কেনে মানে ভিতৰত সোমোৱা আৰু ইয়াতে চবফালে সেউজীয়া সেউজীয়া তাতে আছে নেকি তাতে আছে
চেন্দেলযোৰ ভিজিলে মোৰ আমি মন্দিৰৰ পৰা আহিলোঁ। আমি মন্দিৰৰ পৰা ওলাই আহি কেনে এতিয়া খৈৰাবাৰীত গৈ আছোঁ। মানে তাতে কিবা এটা খাই ল'ম, সেইকাৰণে আহিলোঁ খৈৰাবাৰীত। আহি ঘৰ পাই গ'লোঁ। মই এতিয়া আহিলোঁ, সিহঁতে মোক থৈ কেনে গুচি গ'ল। এতিয়া মই ঘৰত আহি পাই গ'লোঁ আৰু এতিয়া ভিডিঅ'টো শেষ কৰিম। নতুন মেম্বাৰ, আমাৰ ঘৰৰ নতুন মেম্বাৰশ্বিপত এড হৈছে দুটা। আমাৰ জন্মাষ্টমীৰ দিনা গাজি চাজি ক'ত আমাৰ নতুন পোৱালি। আমাৰ জন্মাষ্টমীটো কৃষ্ণ। যদি ভিডিঅ'টো চাই কেনে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া বাই বাই, আকৌ নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে।